যেতিয়া বিশ্বত অধৰ্ম বাঢ়ে, সত্য বিলুপ্ত হয়, তেতিয়া বিষ্ণু ভগৱান অৱতাৰ লৈ ধৰণীলৈ আহে। ভগৱান বিষ্ণুৰ এই দশম অৱতাৰৰ বিষয়ে আপোনালোকে হয়তো নাজানিব পাৰে। তেনেহ'লে আজিৰ ভিডিঅ' আপোনালোকৰ বাবে। আহক গম লওঁ ভগৱান শ্ৰী বিষ্ণুৰ এই দশম অৱতাৰনো কি? কল্কি অৱতাৰৰ কাহিনী। যেতিয়া পৃথিৱী অধৰ্মৰ আঁৰত ডুব যায়, যেতিয়া ন্যায় আৰু সত্য লোপ পায়, যেতিয়া অকলুষিত ধৰ্মৰ শেষ পল চন্দ্ৰ উদয় হয়, তেতিয়াই ভগৱান শ্ৰী বিষ্ণুৱে দশম অৱতাৰ কল্কি ৰূপে জন্ম লয়। সতীৰ যুগৰ অন্তযুগত অকলুষিত ধৰ্ম আৰু ন্যায় বিপন্ন হোৱাৰ সময়ত বিষ্ণুৰ দশম অৱতাৰ ৰূপে কল্কি অৱতাৰৰ আগমনৰ কথা শাস্ত্ৰত উল্লেখ আছে। কল্কি অৱতাৰে এই কলিযুগৰ অন্ধকাৰ সময়ত পুনৰ সত্য আৰু ধৰ্ম স্থাপন কৰিব বুলি বিশ্বাস কৰা হয়। ভগৱান শ্ৰী বিষ্ণুৱে কল্কি অৱতাৰ ৰূপে জন্ম ল'ব হস্তিনীপুৰ বা কোনো পবিত্ৰ স্থানত। তেওঁ পিতৃ বৃহৰাজ আৰু মাতৃ সুমতি হ'ব। জন্ম সময়তে তেওঁ আশ্চৰ্য চিহ্ন দেখুৱাব, যাৰ ফলত ৰাজসভাৰ ঋষিমুনিসকলে তেওঁ অৱতাৰত্ব অনুভৱ কৰিব। বিষ্ণু অৱতাৰৰ ৰূপত কল্কি এক মহাশক্তিধৰ যোদ্ধা হ'ব, যিজনে অধৰ্ম, অসত্য আৰু চৈতান শক্তিৰ বিনাশ কৰিব। শাস্ত্ৰত উল্লেখ আছে তেওঁ এজন অশ্বাৰোহী যোদ্ধা হ'ব, যিজনে এক উজ্জ্বল তৰোৱাল লৈ চৈতান শক্তিৰ বিনাশ কৰিব। কলিযুগত অধৰ্ম, অসত্য আৰু অযাচিত প্ৰভুত্ব বৃদ্ধি পাব। কল্কি অৱতাৰে কালকীয় আৰু বিভিন্ন অসুৰ শক্তিৰ বিৰুদ্ধে যুদ্ধ কৰিব। তেওঁ কলিযুগৰ অপশক্তিকো বিনাশ কৰি পুনৰ সত্য যুগ স্থাপন কৰিব। কল্কি অৱতাৰৰ বিজয়ী হোৱাৰ পাছত পৃথিৱীত পুনৰ সত্য যুগ আৰম্ভ হ'ব, য'ত শান্তি, ন্যায় আৰু ধৰ্মৰ পুনৰ প্ৰতিষ্ঠিত হ'ব। কল্কি অৱতাৰৰ যুগত প্ৰকৃতি পুণ্যশালী হ'ব, সমাজত ক্ৰূৰতা আৰু অনৈতিকতা শেষ হ'ব। এইদৰে কল্কি অৱতাৰে কলিযুগৰ অন্ত পৰাই পুনৰ এক নতুন যুগ সৃষ্টি কৰিব। কল্কি অৱতাৰৰ আগমন প্ৰত্যাশা কৰি বহুতো মহাপুৰুষে সাধনা কৰি আছে, যাৰ মাধ্যমে সত্য আৰু ন্যায় পুনৰ প্ৰতিষ্ঠা লাভ কৰিব। বন্ধুসকল, আপোনালোকে কল্কি অৱতাৰৰ কথা জানিব পাৰিছে নিশ্চয়। তেনেহ'লে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব।